मोनफ्रोमबो जायगायावनो जों बेलागर फालिनाय नुनो मोनो। नाथाय 24 बोसोर जालांबाय गंसे गामिया मानि थाखाय बेलागर फालिया? मोनफ्रोमबो जायगायावनो बेलागर फालिखांनायनि उनाव बगालि बिहुनि थियारि खालामनायखौ नुनो मोनो। बेनिनो मोनसे उलथा सावगारि नुनो मोनदों। मोनसे समाव जेब्ला बेलागरनि थियारि खालामबाय थादोंमोन, बे समाव सिनाय मोनै दुथांफोरा गुलि गावना गंब्रै गंबा नखरखौ सिलिंखार खालामलांदोंमोन। बै समनिफ्रायनो बे जायगायाव दिनैसिमबो फालिनाय जाया आरो बे जाथाया जादोंमोन 1998 मायथाइनि 13 जानुवारि दिनखालि। बे समनिफ्राय दिनैसिम फ्राय 24 बोसोर बारलांबाय। बे गामिया दासिमबो बेलागरखौ फालिया। দিনক্ত উগ্ৰপন্থীয়ে আহি 4-5টা পৰিয়ালত নিৰ্বিচাৰে গুলি বৰ্ষণ কৰে আৰু সেই সময়ত সেই পৰিয়ালৰ মানুহবিলাকে বিভিন্ন উৰুকাৰ ভোজ-ভাতত ব্যস্ত হৈ আছিল আৰু সেই সময়তে সেই ঘটনাটো ঘটিছিল। তেতিয়াৰ পৰাই এই কেকেৰিকুছিত এই উৰুকাৰ ভোজ-ভাত ইয়াত পালন কৰা নহয়, মেজি ইয়াত বনোৱা নহয় আৰু ইয়াৰ যিখিনি যুৱক যুৱতী আছে তেওঁলোকেও এই বিহুৰ বিষয়ে কিছু কথা তেওঁলোকে নাজানে। তেতিয়াৰ পৰাই ইয়াত লাড়ু পিঠা বনোৱাৰ ব্যৱস্থা কৰা নহয়। 98 চনৰ ঘটনাৰ পিছৰ বছৰৰ পৰাই আজিৰ বছৰলৈকে বৰ্তমানলৈকে আমি এই শ্বহীদৰ স্মৃতিত গোটেই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি দিনত নাম কীৰ্তন কৰা হয় আৰু সন্ধিয়াৰ লগে লগে ইয়াত বন্তি প্ৰজ্বলন কৰি গোটেই নিশা বন্তি প্ৰজ্বলনৰ মাধ্যমেৰে যাতে এই উগ্ৰপন্থীৰ গুলিত নিহত হোৱা লোকসকলৰ আত্মাই চিৰশান্তি লাভ কৰে তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু যিয়ে এই ঘটনাটো কৰিছিল যাতে অসমৰ কোনো গাঁৱত কোনো চুবুৰীতে দ্বিতীয়বাৰ এনেকুৱা ঘটনা নহয় আৰু নিৰহ লোকে যাতে এই ক্ষেত্ৰত আৰু বেছি দুখ পাব লগা নহয় তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। মোৰ নাম শ্ৰীপ্ৰভাত ভূঞা। 1998 চনৰ 13 জানুৱাৰীৰ নিশা 8মান বজাত উগ্ৰপন্থী আহি মোৰ তথা ওচৰৰ 4 পৰিয়ালৰ 17জনকৈ নিৰীহ লোকক যধে মধে গুলি চলাই হত্যা কৰি থৈ যায় আৰু সেই দিনৰ পৰা মাঘ বিহুৰ উৰুকা কি বস্তু বা ভোজ ভাত লাড়ু পিঠা মেজি এইবিলাক আমাৰ ইয়াত নহয় আৰু সেই দিনৰ পৰাই আমি এই শ্বহীদ বেদীত মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে 1000 গছি বন্তি জ্বলাই উৰে নিশা উপবাসে থাকি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় যাতে মৃতকৰ আত্মাৰ বিলাকে ঈশ্বৰৰ ঘৰত স্থান পায়। প্ৰথম মৃত্যু হোৱাৰ পিছদিনাখনে এককালীন 5000কৈ টকা প্ৰতিজন ব্যক্তিৰ এগেইনষ্টে দিয়া হৈছিলে। তাৰে পিছত আৰু 1 লাখকৈ টকা দিছে। তাৰ পিছৰ পৰা কোনো সা সুবিধা চৰকাৰৰ পৰা পোৱা হোৱা নাই।